চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰি এইটো অল কৰি দিব। নমস্কাৰ বন্ধুসকল, আজি আমি ফুল A to Z জানিম যে কেনেকৈ ৰেচন বিতৰণ কৰিব পাৰি ই-পছ মেচিনৰ জৰিয়তে। ওকে, প্ৰথমে ইছ্যু ইয়াত ক্লিক কৰি ল। তাৰপিছত কেছ PDS এইটোত ক্লিক কৰিম। এতিয়া যিজন ৰেচন ল'ব আহিছে তাৰ RC নম্বৰটো বা আধাৰ নম্বৰটো, চ' মই তেওঁৰ আধাৰ নম্বৰটো মাৰিম, ইয়াত টাইপ কৰি দিম। ওকে, RC নম্বৰটো বা আধাৰ নম্বৰটো এণ্টাৰ কৰাৰ পিছত এতিয়া গেট ডিটেইলছ এইটোত ক্লিক কৰিম। এতিয়া অলপ সময়মান ৱেইট কৰিব লাগিব, মেম্বাৰ্ছ ডিটেইলখিনি ডাউনলোড হৈ আছে। ওকে, কাৰ্ডৰ ডিটেইলছখিনি ডাউনলোড হোৱাৰ পিছত এতিয়া যিজন সদস্য ৰেচন ল'ব আহিছে তাৰ নামৰ ওপৰত তাৰ নামটো চিলেক্ট কৰি ল'ব। ওকে, এতিয়া স্কেন FP এইটো ক্লিক কৰিব। তাৰপিছত এগ্ৰি এইটো ক্লিক কৰি দিব। এতিয়া ব্যক্তিগৰাকীৰ ফিংগাৰ এটা স্কেনাৰত ৰাখিব। এতিয়া অলপ সময়মান ৱেইট কৰিব, ব্যক্তিগৰাকীৰ বায়োমেট্ৰিক ডাটাটো মেচ হৈ আছে। মোৰ ইয়াত ইণ্টাৰনেট স্পীডটো চলো, সেইকাৰণে অলপ বেছি সময় লৈ আছে। এই বায়োমেট্ৰিক ডাটাটো মেচ হোৱাৰ পিছত ৰেচন ডিষ্ট্ৰিবিউশ্যন চিষ্টেমটো অ'পেন হ'ব। চ' ওকে, এতিয়া চাওক ৰাইচ ফৰ এইটো হৈছে এপ্ৰিল মাহৰ চাউলটো। এইটো মানে টোটেল কোৱান্টিটি 20 কেজি, বেলেঞ্চ কোৱান্টিটি 20 কেজি, ইছ্যু কোৱান্টিটি 20 কেজি, মানে ইয়াৰ আগত মানে এই চাউলটো উঠা নাই, চ' ইয়াত শ্ব' কৰি আছে। আৰু ৰাইচ 5 এইটো হৈছে মে' মাহৰ চাউলটো। চ' এতিয়ালৈকে মে' মাহৰ চাউলটো আমাৰ হাতত অহা নাই, চ' এইটো মানে এইটো যিটো ইছ্যু কোৱান্টিটি আছে এইটো 0 কৰি দিব লাগিব। ওকে, মে' মাহৰ চাউলটো এতিয়ালৈকে আমাৰ হাতত নাই, চ' এতিয়া যদি আমি ইছ্যু কোৱান্টিটিটো বহুৱাই দি ৰিচিপ্টখন ওলাই দিওঁ, তেতিয়া নেক্সট টাইম যেতিয়া চাউলটো আহিব তেতিয়া ই-পছ মেচিনৰ জৰিয়তে মে' মাহৰ চাউলটো বিতৰণ কৰিব নোৱাৰিম। চ' এইটো 0 কৰি দিলোঁ। এইটো হৈছে মে' মাহৰ PM ৰাইচ, এইটোৰো ইছ্যু কোৱান্টিটিটো 0 কৰি দিব লাগিব। ওকে, এতিয়া আমি যিটো ডিষ্ট্ৰিবিউট কৰিবলৈ গৈ আছোঁ এইটো হ'ল এপ্ৰিল মাহৰ PM ৰাইচ আৰু মাহিলী ৰাইচটো। ওকে, এপ্ৰিল মাহৰ যিটো ৰাইচ বিতৰণ কৰিবলৈ গৈ আছোঁ তাৰ বেলেঞ্চ কোৱান্টিটি আৰু ইছ্যু কোৱান্টিটিটো ছেম থাকিব লাগিব। তাৰপিছত কনফাৰ্ম ইয়াত ক্লিক কৰিম। প্লিজ ৱেইট কৰিব লাগিব। ওকে, এতিয়া ৰিচিপ্ট আৰু বিল এমাউণ্টটো জেনেৰেট হৈ আছে। ইয়াত এপ্ৰিল মাহৰ PM ৰাইচটো আৰু মাহিলী চাউলটো শ্ব' কৰিছে। ইয়াত প্ৰিভিয়াছ বেলেঞ্চ আৰু এল'কেশ্যন কোৱান্টিটি শ্ব' কৰিছে। এই প্ৰাইচটো 0। ওকে, এতিয়া নেক্সট প্ৰিণ্টত ক্লিক কৰিম। ওকে, এতিয়া আমাৰ এই ডাটাখিনি যে আমি এই ৰেচন বিতৰণ কৰাৰ ডাটাখিনি এই কাৰ্ডটোৰ এই ডাটাখিনি ছাৰ্ভাৰলৈ আপলোড হ'ব। আপলোড হৈ আছে। আজি মোৰ ইয়াত ইণ্টাৰনেট স্পীডটো তামাম চলো, সেইকাৰণে অলপমান বেছি সময় লৈ আছে। ওকে, এতিয়া ইয়াত লিখা আছে যে ট্ৰানজেকশ্যন ছাকচেছফুল, মানে আমাৰ এই ডাটাখিনি ছাৰ্ভাৰলৈ আপলোড হৈছে। এতিয়া অ'কে ক্লিক কৰিলোঁ। এতিয়া অ'কে ক্লিক কৰাৰ পিছত ৰিচিপ্টখন ওলাই আহিল। আৰু এই ৰিচিপ্টখনত ৰেচন বিতৰণ কৰাৰ সকলোখিনি ডিটেইলছ ইয়াত থাকিব। ওকে, আৰু এই ৰিচিপ্টখন গ্ৰাহকক দিব লাগিব। আৰু যদি এপ্ৰিল মাহৰ বিতৰণৰ এই ৰিচিপ্টখন আকৌ ওলাব বিচাৰে তেন্তে এইটো কি কৰিব, তেন্তে ইয়াত RC নং কাৰ্ডখনৰ ইয়াত কাৰ্ড নম্বৰটো বা এই কাৰ্ডৰ মেম্বাৰসকলৰ যিকোনো এজনৰ আধাৰ নম্বৰটো ইয়াত টাইপ কৰিব। ওকে, RC নং বা আধাৰ নম্বৰটো টাইপ কৰাৰ পিছত তাৰপিছত লাষ্ট ৰিচিপ্ট এইটোত ক্লিক কৰিব। তাৰপিছত ৰিচিপ্টখন ওলাই আহিব। এনেকৈ আপোনালোকে নিশ্চিন্তভাৱে ৰেচন বিতৰণ কৰিব পাৰে ই-পছ মেচিনৰ জৰিয়তে। ধন্যবাদ।